তো hey guys, welcome back to my channel. তো আকৌ এটা নতুন ভিডিঅ' লৈ আপোনাৰ লগত স্বাগতম জনাইছোঁ। অলপ ওলাই যাওঁ ভাবিলোঁ বোলো ভিডিঅ' এটাও বনাই দিওঁ, বহুত দিন ভিডিঅ' বনোৱা নাই। তো মই আৰু লগৰকেইটা অলপ ওলাই যাওঁ, তো ভিডিঅ'টো চাই শেষলৈ। এইটো আমাৰ বৰঙাবাৰী চাৰিআলি, বৰষুণৰ কাৰণে চব পানী। সেইফালে এতিয়া ওলাই যাম অলপ। থমকিলে বতৰুৱা মন হেঁপাহৰ লাগি লাগি উতনুৱা মন এইখন হৈছে আমাৰ ফিল্ড ঘৰ অলপ ওলাই যাওঁ। তো এইটো হৈছে চাটনগুৰি চাৰিআলি, তো এইখিনিত চাটনগুৰি বুলি কয়। তো ইয়াতে বহুত ডাঙৰ পানী হয়, মানে ৰাস্তাত পানী উঠে। বুজো এইফালে চব সাগৰ নিচিনা পানী এই ভাই লগ উৰুৱাব ভিডিঅ'টো ইমান দীঘল নহ'ব চাগে, তো যিমান বাৰু দীঘল কৰিব চেষ্টা কৰিম আৰু যদি আৰু দলংখন পালোহি। তো ইয়াতে অলপ টাইম ৰখি পেলাই যামগৈ আৰু ঘৰলৈ। দলঙৰ তলত বৰশী বাই আছে, বহুত দিনৰ মূৰত বৰশী বাই থকা দেখিলোঁ, ভাল লাগিল। ভিডিঅ'টো আজিলৈ ইমানখিনি। তো ভিডিঅ'টো চাই ভাল পায় যদি লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইবটো কৰিব প্লিজ।